পাঁচটা আহিলে ছাৰ এই আহাই নাই এতিয়ালৈকে তহঁত চব আহিলি আহিলোঁ ছাৰ এই মগাটো আহে নাই নাই সদায় সদায় যে ইয়াত দেৰি হয় কিয় নাজানো ছাৰ তাক সোমাব পাৰোঁনে তই সোমাবি জানো তাক সোমাব লাগিছিলে বাহিৰত থাকি তই তাক সোমাওঁ নেকি পঢ়িবলৈ মন আছে আছে ছাৰ ইমান দেৰি আহিছে বাৰু এই ল'ব তাতে বহি লওঁ বহ তাতে কিয় হ'ল নাই বহ নহয় বহি লওঁ এতিয়া কম কিয় মানে কিয় দেৰি হ'ল ছাৰ এপাত ছাৰ চেণ্ডেল এপাত ছাৰ এপাত মা এটাৰ হাতত আছিলে এপাত দেউতাৰ হাতত আছিলে ছাৰ সেইকাৰণে দেৰি হ'ল আহোঁতে চেণ্ডেল এপাত মাৰ হাতত আছিল এপাত দেউতাৰ হাতত আছিল হয় ছাৰ মানে ইজনে সিজনক দলিয়া দলিয়া কৰি আছে যে ছাৰ সেইকাৰণে মই ধৰিবই পৰা নাছিলোঁ কেছ ধৰিব লওঁ আকৌ ইপাত দলি মাৰি দিয়ে সিপাত দলি মাৰি দিয়ে ছাৰ মই এপাতৰ কাৰণেতো আহিব নোৱাৰোঁ নহয় স্কুল সেইকাৰণে দুইপাত আহোঁতে দেৰি হৈ গ'ল ছাৰ পাওঁতে জুই লগা চলা তোক পঢ়িবলৈ মন নাই বুলি নকওঁ কিয় ছাৰ আছে থেংক ইউ ছাৰ আচ্ছা এতিয়া মই ৰেজিষ্টাৰ কৰিম ৰোল নম্বৰ 1 উপস্থিত স্যার ৰোল নম্বৰ 2 উপস্থিত স্যার ৰোল নম্বৰ 3 উপস্থিত ছাৰ ৰোল নম্বৰ 4 আছোঁ ছাৰ ৰোল নম্বৰ 5 আহিছোঁ ছাৰ ৰোল নম্বৰ 6 উপস্থিত ছাৰ আচ্ছা হৰিত উঠছোন ছাৰ কওক তই কচোন ইণ্ডিয়া গেট কি ছাৰ বাচমতি চাউল ছাৰ প্ৰিমিয়াম বাচমতি কোনে শিকাইছে আপুনিতো কৈছিলে আপোনাক আৰু ছাৰ এই প্ৰিমিয়াম বাচমতি চাউলৰ ওপৰতেতো ছাৰ ইণ্ডিয়া গেটটো থাকে খাই দিলি তম এতিয়া এতিয়া বৰাবৰ ঠিক আছে ইয়াৰ পিছত কচোন এই তাজমহলটো কি চাহপাতৰ পেকেট ছাৰ এইটো কোনে শিকাইছে আপুনি শিকাইছিলে নেকি পাহৰি গৈছোঁ যেন পাইছোঁ আৰু সঁচাই যিকেইটা চলি আছে সেইকেইটাও যোৱাবি নেকি ছাৰ নৱৰত্ন কেলৈ ধৰিব লাগিব ইমানে শিকিছ ইমান দিন বহ ধন্যবাদ ছাৰ চবকে ধন্যবাদে দিয় বহ সেইটো মোৰ কৰ্তব্য ছাৰ বহ আচ্ছা ঠিক আছে আজি মই তোমাক এটা ভাল ঘোষণা দিম কাইলৈ আমাৰ স্কুললৈ স্কুল ইন্সপেক্টৰ অৰ্থাৎ এজন স্কুল প্ৰশিক্ষক আহিব হ'ব শুনিছ নাই মই শুনিছ নাই তই কাইলৈ আহিব নালাগে কিয় ছাৰ তই মই কৈছো তই কাইলৈ নাহিবি স্কুল অসুবিধা আছে নেকি ছাৰ সুবিধা বুলি নহয় তই কাইলৈ নাহিবি স্কুল কাইলৈ ইহঁতখিনি গোটেইখিনি আহিব কাইলৈ তই নাহিবি স্কুল ধন্যবাদ ছাৰ বাইদেউ আপুনি পাইছেহি ন হয় মই স্কুল পালোহি বৰ্তমান এই ল'ৰা ছোৱালীখিনিহে অহা নাই আহিব আৰু আপুনি বাৰু আহকচোন লাহে হয় ঠিক আছে ছাৰ শুনক তোক মই আহিবলৈ মানা কৰা নাছিলো তই কিয় আহিলি ছাৰ দেউতাকে পিটি পঠাইছে কাৰণেহে আহিবলগীয়া হৈছে ছাৰ মোৰ ঘৰত থাকিবই নিদিছে তই মান সন্মান চব খাবি আৰু ছাৰ মানুহ নাখাওঁ সন্মান নাখাওঁ ছাৰ ভাত চাত খাই আহিছোঁ ঘৰতে ছাৰ সঁচাই কৈছো হয় ছাৰ বচোন ছাৰ সিহঁত অহা নাই সিহঁত আহিব ছাৰ মোক আজি দেউতা আগতে কৰিব দিছে একে পিটি কৰি পঠাইছে ছাৰ মনত ৰখি গৈছে আৰু আজি কি হয় নাজানো আৰু ছাৰ তোমালোক এতিয়া সকলো সাজু হৈ আহিছা নে আহিছোঁ ছাৰ
কথাটো মনত আছেনে? আছে ছাৰ। আজি কিন্তু স্কুল পৰিদৰ্শক আহিব তোমালোকক নাম সুধিব তোমালোকক অংকৰ এটা দুটা প্ৰশ্ন সুধিব পাৰে তোমালোকক মই যেনেকে শিকাইছো তেনেকে ক'বা নিয়তাখন সুধিব হয় ছাৰ। নিয়তাখন তোমালোকে প্ৰপাৰকে মাতি দিবা কিন্তু হ'ব ছাৰ দেই হ'ব ছাৰ। পিছে আহিছে নে নাই এতিয়া মই এবাৰ চাব লাগিব বাইদেউ নমস্কাৰ। ভাল ছাৰ। বুজি পাইছানে বাইদেউ? ঠিক আছে বাইদেউ আপুনি বহক বাৰু এতিয়া বাইদেউ কি কৈছে তোমালোকে সকলো ঠিক কৰা ষ্টাৰ্ট কৰা বাইদেউ আহিব মোৰ হৈ গ'ল দেই সকলোৰে হ'ল নে হ'ল ছাৰ হ'ল নহয় বাৰু মই ইয়াৰ ফালৰ পৰা চাই যাম তুমি ভালকে একে পাবা চাওঁ তোমাৰটো চাওক ছাৰ। এইটো কি আঁকিছ তই ছাৰ আম আঁকিছো। কুলিয়ে পানী দিয়া আমি কি ছাৰ ল ভালকে হ'ব ছাৰ। তোমাৰটো চাওঁ কি ঘোঁৰাটো গৈছিলো ছাৰ ঘোঁৰা নে আলু এইটো আলু আনিব নেকি ছাৰ মই ঘোঁৰা আনিছিলো অলপত ধৰি যাওঁ ভালকে ঘোঁৰাটো মনত আনি লওঁ এতিয়া হয় ছাৰ তোমাৰটো চাওঁ বাহ এই ছোৱালীজনীয়ে বৰ ভালকে আঁকিছে দেই এতিয়া মণিয়ামৰ ঘৰ পাতিহাঁহজনী নেকি চুপ তোমাৰ ভালকে অলপ ভালকে আঁকচোন তই ছাৰটো আঁকিছো তো এইটো না তই ভালকে আঁক ভালকে আঁকচোন তই ছাৰটো আঁকিছো তো এইটো ছাৰ দেই এতিয়া বাইদেউ আহিব তহঁতৰ চবৰে চাব ভালকে ছবি উলিয়াই কৰি ৰাখ দেই বাইদেউ আহক হ'ল বাইদেউ। তোমালোকে একেলগতে আহিবা আহিছো। বাইদেউ বিন্দু নহয় এইটো আঁকিছো এইটো এটা ফল হয় মানে কি ফল এইটো বাইদেউ এইটো সৰিয়হ হয়
সৰিয়হ সৰু হৈ আছে সেইকাৰণে তুমি সৰিয়হ আঁকিলা বা তোমাৰ নিচিনা টেলেণ্ট ল'ৰা মই দেখা নাই দেই মই ছাৰৰ লগত কথা পাতিম ধন্যবাদ বাইদেউ আপোনালোকৰ স্কুলত আহি বহুত ভাল লাগিলে হয় এই বিশেষ মই সৰিয়হ আঁকা ল'ৰাটো বেছি ভাল পাইছে টেলেণ্ট আছে তেওঁ বুদ্ধিয়ক ভৱিষ্যতে তেওঁ বহুত নাম কৰিব পাৰিব সি ল'ৰাটো আগৰ পৰাই বৰ বুদ্ধি কাৰণ সদায় সদায় স্কুল আহে সি স্কুল এদিনো ক্ষতি নকৰে হয় বেলেগ ল'ৰা ছোৱালীখিনি ইমান ভাল নহয় কিন্তু সি খুব ভাল হয় মই আহি বৰ ভাল পালো এতিয়া আহিছো ঠিক আছে ঠিক আছে আপুনি আহক বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাইডতে থকা বেল আইকনটো টিপি দিব ধন্যবাদ